Hello everyone, welcome to my channel. আগৰ দৰে মই পুনৰবাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোহি। একচুৱেলি এইটো আমাৰ ক্লাছৰুম কুৱেশ্যন হয়। ক্লাছৰুমত যি কুৱেশ্যন দিয়া হয় সেইটো আমি এনসাৰ কৰি পৰ্টেলত আপলোড কৰোঁ। তাৰ পাছত যি ফিডবেকৰ সৈতে PDF দিয়া হয় সেই PDF কপিটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ বিচাৰিছোঁ। আজিৰ প্ৰশ্নটো হৈছে পলাশীৰ যুদ্ধখনক আধুনিক ভাৰতৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ যুদ্ধ হিচাপে গণ্য কৰিব পাৰি। আলোচনা কৰা। The Battle of Plassey can be regarded as an important battle in modern Indian history. Discuss. Actually, মেইনছৰ পৰীক্ষা ওচৰ চাপিছে, গতিকে যদি আমি ডেইলি এনেদৰে প্ৰেক্টিছ কৰোঁ তেতিয়া আমাৰ এটা আইডিয়া ডেভেলপ হ'ব আৰু পৰীক্ষাৰ কাৰণেও আমি প্ৰস্তুত হৈ থাকিব পাৰিম। একচুৱেলি আমি যিকোনো প্ৰশ্নৰ উত্তৰ কৰোঁতে প্ৰথমে ইয়াত চাব লাগিব যে একচুৱেলি ডাইৰেক্টিভ ৱৰ্ড কোনটো হয়, লগতে কিৱৰ্ডছ কি, আৰু আমি কোনটো দিশত এমফেচিছ কৰিব লাগিব গোটেই এনসাৰ কৰোঁতে। এই গোটেইখিনি দিশ আমি চাই ল'লে এটা সুন্দৰ উত্তৰ প্ৰেজেণ্টেশ্যন কৰিব পাৰিম। ইয়াৰ এই প্ৰশ্নটোত আমি যদি ডাইৰেক্টিভ ৱৰ্ড চাওঁ, কি নিৰ্দেশ দিছে আমাক সেইটো চাওঁ যদি, তেতিয়া কৈছে ডিছকাছ অৰ্থাৎ আলোচনা কৰা। ইয়াত এটা বিষয় দিয়া হৈছে, তাৰ ওপৰত আলোচনা কৰিবলৈ আমাক ডাইৰেকশ্যন দিয়া হৈছে। গতিকে ডিছকাছ অৰ্থাৎ আলোচনা কৰা ই কেৱল বৰ্ণনা নহয়, মানে সন্তুলিত বিশ্লেষণো কৰিব লাগে, লগত গুৰুত্ব আৰু সীমাবদ্ধতাৰ বিষয়েও লিখিব লাগে যদি ডিছকাছ বুলি দিয়া থাকে। তেতিয়া লগতে আমি যদি ইয়াত কিৱৰ্ড চাওঁ তেতিয়া ইয়াত পলাচীৰ যুদ্ধ, বেটল অফ প্লাছী, তাৰপিছত গুৰুত্বপূৰ্ণ আধুনিক ভাৰতৰ ইতিহাসত গুৰুত্বপূৰ্ণ যুদ্ধ, এই দুটা হৈছে কিৱৰ্ড। গতিকে ইয়াত আমি কেৱল যুদ্ধৰ বিৱৰণ নহয়, বৰঞ্চ ইয়াৰ ফলাফল, প্ৰভাৱ আৰু প্ৰভাৱৰ ক্ষেত্ৰত ৰাজনৈতিক, অৰ্থনৈতিক, ঔপনিৱেশিক, আধিপত্য আদিৰ আৰু আধুনিক ভাৰতৰ আৰম্ভণিত এই গোটেইখিনি বিষয়বস্তু কেনেদৰে সংযুক্ত হৈ আছে সেই গোটেইখিনি বিষয়বস্তু ইয়াত ভালদৰে উপস্থাপন কৰিব লাগিব। গতিকে আহক আজিৰ উত্তৰটো চাওঁ। মই আৰম্ভণিত লিখিছোঁ বংগৰ অন্তিমগৰাকী স্বাধীন নবাব। অন্তিমগৰাকী স্বাধীন নবাব এইটো একচুৱেলি কিৱৰ্ড হয়, গতিকে এইটো আণ্ডাৰলাইন কৰা হৈছে। চিৰাজ উদ দৌলা আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত 1757 চনত পলাচীত যিখন যুদ্ধ সংঘটিত হৈছিল সেয়াই হৈছে পলাশীৰ যুদ্ধ, যাক ভাৰতত ব্ৰিটিছ ক্ষমতাৰ প্ৰৱেশ আৰু প্ৰদৰ্শনৰ প্ৰতীক হিচাপে ধৰা হয়। ইয়াত প্ৰৱেশ আৰু প্ৰদৰ্শনৰ প্ৰতীক হিচাপে ধৰা হয়। এই প্ৰৱেশ আৰু প্ৰদৰ্শন হৈছে এটা কিৱৰ্ড, গতিকে এইটো আণ্ডাৰলাইন কৰা হৈছে। গতিকে এনেদৰে মই এটা ইন্ট্ৰডাকশ্যন দিছোঁ। আমি সকলোৱে জানো নহয় জানো, পলাশীৰ যুদ্ধ হৈছিল 1757 চনত 23 জুনৰ দিনা এই বেটলটো হৈছিল। এইটো বেংগলত হৈছিলে। পলাচী যিটো ঠাই সেইটো হৈছে বেংগলত, গতিকে এইটো পলাচী বেংগলত হৈছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ ৰবাৰ্ট ক্লাইভ আৰু বেংগলৰ নবাব চিৰাজউদ্দৌলাৰ মাজত এই যুদ্ধখন হৈছিল। এইটো আমি আমাৰ বেছিক, গতিকে আমি নিশ্চয় জানো। এই যুদ্ধত কোম্পানীৰ সেনা সংখ্যাত কম আছিল যদিও কিন্তু মীৰ জাফৰৰ সেনাপতিয়ে বিশ্বাসঘাতকতা কৰাত নবাব পৰাজিত হৈছিল। সেইটো অৱশ্যে আমি সকলোৱে জানো নহয় জানো। ইয়াৰ লগত জড়িত আৰু এটা দিশ আছিলে, কি আছিলে সেইটো হৈছে এই যেতিয়া পলাচীৰ যুদ্ধ হৈছিলে তেতিয়া বৰষুণৰ কাৰণে যি নবাবৰ পক্ষৰ গোলান্দাজ বাহিনী আছিলে তেওঁলোকৰ অকৃতকাৰ্য হৈছিল। একচুৱেলি ভালদৰে কাৰ্য কৰিব পৰা নাছিল, সেইকাৰণে তেওঁলোকে হাৰিছিল বুলিও ক'ব পাৰি। এটা দিশৰ পৰা তেওঁলোকৰ যি গোলা বাহিনী আছিলে তেওঁলোকে ভালদৰে কাম কৰিব পৰা নাছিল। ফলাফলত কি হৈছিল, মীৰ জাফৰক পুতলা নবাব হিচাপে সজোৱা হৈছিল, আৰু এই যুদ্ধই ভাৰতত ইংৰাজ শাসনৰ আধাৰভূমি নিৰ্মাণ কৰিছিল। গতিকে ইয়াৰ পিছৰ ছেগমেণ্টটো চাওঁ আহক। আৰম্ভণিৰ পিছত মই এটা ট্ৰানজিশ্যন লাইন দিছোঁ, য'ত লিখিছোঁ বিভিন্ন দিশৰ পৰা পলাচীৰ যুদ্ধখনক আধুনিক ভাৰতৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ যুদ্ধ হিচাপে গণ্য কৰিব পাৰি। ইয়াৰ কাৰণসমূহ এনেদৰে আলোচনা কৰিব পাৰি। এই যুদ্ধৰ যে ভাৰতৰ ইতিহাসত বা আধুনিক ভাৰতৰ ইতিহাসত এখন গুৰুত্বপূৰ্ণ যুদ্ধ হিচাপে গণ্য কৰিব পাৰি, ইয়াৰ একচুৱেল কাৰণসমূহ কি আছিল সেই কাৰণসমূহ আলোচনা কৰিব লাগে। গুৰুত্বপূৰ্ণ ইতিহাসত ইয়াত প্ৰশ্নটো দি আছিলে গণ্য কৰিব পাৰি, কিহৰ কাৰণে কৰিব পাৰি। একচুৱেলি তাৰ বহুতো কাৰণ থাকে নহয় জানো, বহুতো দিশ থাকে। সেই গোটেইখিনি দিশ বা কাৰণ আমি ইয়াত মেনশ্যন কৰিম, এতিয়া আলোচনা কৰিম। আমি পইণ্ট ৱাইজত বুলেট পইণ্টতো লিখিব পাৰিম আৰু চমুকৈ এক্সপ্লেইনো কৰিব পাৰিম, নহ'লে পইণ্ট ৱাইজ এনেকৈ 1, 2, 3 চিৰিয়েলি নাম্বাৰ দিও এক্সপ্লেইন কৰি যাব পাৰিম। মই এনেদৰে কৰিছিলোঁ। যিহেতু এইটো ক্লাছৰুম কুৱেশ্যন হয়, গতিকে ইয়াত ইমান বেছি টাফলি বা
বেছি এমফেচিছ কৰিও লিখা নহয় একচুৱেলি এইটো সাধাৰণভাৱে লিখা হয় গতিকে যদি আমি ক্লাছৰুমৰ কুৱেশ্যনসমূহ ভালদৰে লিখোঁ তেতিয়া আমাৰ এটা সম্যক আইডিয়া গঢ় লৈ উঠে তেতিয়া আমি পাছত যি এক্সাম ওৰিয়েণ্টেড কুৱেশ্যন থাকে সেইখিনি ভালদৰে কৰিব পাৰোঁ গতিকে এইবোৰ ইমান বেছি টাফ কুৱেশ্যন নহয় সহজ কুৱেশ্যন গতিকে ইয়াত সহজভাৱে উপস্থাপন কৰা হৈছে প্ৰথম পইণ্টটো হৈছে যুদ্ধৰ পিছত মীৰ জাফৰক এজন পুতলা শাসক হিচাপে বংগৰ নবাব ঘোষণা কৰা হয় যাৰ ফলত পোনপ্ৰথমবাৰৰ বাবে ইংৰাজৰ পৰোক্ষ শাসনৰ সূচনা হৈছিল এই লাইনটোত দুই জেগাত আণ্ডাৰলাইন কৰা হৈছে পুতলা শাসক আৰু ইংৰাজৰ পৰোক্ষ শাসনৰ সূচনা ক'ত হৈছিল ভাৰতবৰ্ষত ইংৰাজৰ ইনডাইৰেক্ট এডমিনিষ্ট্ৰেশ্যন আৰম্ভ হৈছিল গতিকে এই দুটা ঠাইত আমি আণ্ডাৰলাইন কৰিব লাগিব 2 নম্বৰ পইণ্টত লিখিছোঁ এই যুদ্ধৰ ফলত ব্ৰিটিছ ৰাজৰ উত্থান ঘটিছিল যাৰ ফলত ভাৰতীয় সংস্কৃতি সমাজ অৰ্থনীতি আদিৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছিল এইটো 2 নম্বৰ পইণ্ট 3 নম্বৰত লিখিছোঁ বিজয়ৰ পিছত ব্ৰিটিছে কঠোৰ নিয়ম নীতি আৰোপ কৰিছিল যাৰ ফলত স্থানীয় বাসিন্দাসকলৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল ইয়াত কঠোৰ নিয়ম নীতি বিৰূপ প্ৰভাৱ এইখিনি হৈছে এই লাইনটোৰ গুৰুত্বপূৰ্ণ শব্দ গতিকে এই গুৰুত্বপূৰ্ণ শব্দসমূহত আমি আণ্ডাৰলাইন কৰিছোঁ 4 নম্বৰত দিছোঁ সোণৰূপৰ দৰে মূল্যৱান ধাতুৰ আমদানি বন্ধ হৈছিল 5 নম্বৰ দিছোঁ পলাশীৰ যুদ্ধৰ ফলত ফৰাচী বাহিনীৰ আধিপত্য অন্ত পৰিছিল যিহেতু ব্ৰিটিছ বাহিনীৰ ইয়াত আধিপত্য আৰম্ভ হৈছে গতিকে ফৰাচী বাহিনীৰ আধিপত্য অন্ত পৰিছিল ইংৰাজে নবাবৰ ৰাজসভাত তেওঁলোকৰ পক্ষৰ এজন লোকক নিযুক্তি দিছিল ইংৰাজ বংগৰ একমাত্ৰ সৰ্বোচ্চ ইউৰোপীয় শক্তি হৈ পৰিছিল ইংৰাজৰ সামৰিক আধিপত্যৰ সূচনা হৈছিল গতিকে এই 8টা পইণ্ট লিখিছোঁ সহজ সৰল ভাষাত লিখা হৈছে ইমান বেছি টাফ কৰিব বিচৰা নাই কুৱেশ্যন এনচাৰটো কিয়নো কুৱেশ্যনটোও সহজ গতিকে এনচাৰো ইমান সহজভাৱেই লিখা হৈছে তাৰপাছত সামৰণি দিছোঁ মই ভাৰতত ব্ৰিটিছ ঔপনিৱেশিকতাবাদৰ ইতিহাসত পলাচীৰ যুদ্ধ আছিল এক টাৰ্ণিং পইণ্ট ব্ৰিটিছৰ বিজয়ৰ পিছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে লাহে লাহে অঞ্চলটোত অধিক ক্ষমতা লাভ কৰিছিল যাৰ ফলত অৱশেষত পূৰ্ণাংগ ঔপনিৱেশিকৰণৰ সূচনা হৈছিল গতিকে ইয়াত মোক এটা টাৰ্ণিং পইণ্টত এনেকৈ ৰেড চাৰ্কল দিছে একচুৱেলি এইটো মই ভালদৰে লিখা নাই মানে বুজিব পৰা নাই চাগে গতিকে আৰু লগতে ফিডবেক দিছে কিপ প্ৰেক্টিচিং অৰ্থাৎ প্ৰেক্টিছ কৰি থাকিবলৈ কৈছে একচুৱেলি এইটো ক্লাছৰুমৰ প্ৰথমতে কৰা কুৱেশ্যন আছিলে গতিকে এনেকৈ আছিলে এনচাৰটো লগতে ইয়াত লিখা হৈছে আপোনাৰ উত্তৰৰ গঠন ভাল ষ্ট্ৰাকচাৰটো ভাল হৈছে বানানৰ ওপৰত গুৰুত্ব দিব হয় মোৰ কিছুমান জেগাত অসমীয়াত বানান ভুল হৈছে আৰু স্পষ্টও হোৱা নাই গতিকে এই দিশত আমি গুৰুত্ব দিব লাগিব উত্তৰ কৰোঁতে বাকী এনেকুৱাই আগলৈ আৰু মই ভিডিঅ' লৈ আহিম আপোনালোকে চাই থাকিব মোৰ চেনেলটো আৰু মই লাইভ এনচাৰ ৰাইটিং কৰা ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ য'ত কেনেদৰে কৰিব লাগিব কোনখিনি দিশত গুৰুত্ব দিব লাগিব এই গোটেইখিনি লগে লগে এক্সপ্লেইন কৰিম আৰু আপোনালোকে সেইখিনি ভিডিঅ' চাব পাৰিব আৰু যদি আপোনালোকে বিচাৰে কোনোবা স্পেচিফিক টপিকত মই এনেদৰে এনচাৰ ৰাইটিং কৰি ভিডিঅ' আগবঢ়াব লাগে তেন্তে নিশ্চয় কমেণ্ট কৰি জনাব মই তেনেদৰে ভিডিঅ' প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম লগতে বিভিন্ন প্ৰিলিমছৰ লগত জড়িত বিভিন্ন ইম্পৰ্টেণ্ট টপিকবোৰৰ বিষয়ে ভিডিঅ' লৈ আহিম বুলি ভাবি আছোঁ একচুৱেলি সময় মিলাব পৰা নাই সময়ৰ অভাৱৰ কাৰণে ভিডিঅ'সমূহ আনিব পৰা হোৱা নাই গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আগলৈ পুনৰ লগ পাম ধন্যবাদ